নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই একেবাৰে সহজ আৰু ঘৰুৱা পদ্ধতিত কেৰাহীত পিজ্জা বনাবলৈ লৈছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাম পনীৰ পিজ্জা। তাৰ বাবে মই লৈছোঁ 3 কাপ ময়দা, এচামুচ নিমখ আৰু 5 চামুচ চেনি। আৰু লগতে ইয়াত দিছোঁ এচামুচ বেকিং সোডা আৰু এচামুচ বেকিং পাউডাৰ। এতিয়া ইয়াত মই দিছোঁ 1 কাপ ৰিফাইণ্ড অইল। এতিয়া এইখিনি হাতেৰে ভালদৰে মিহলাই লৈছোঁ। এতিয়া ইয়াত মই সেই একেটা কাপেৰেই 1 কাপ গাখীৰ লৈছোঁ আৰু এই মিশ্ৰণখিনি ভালদৰে মঠি লৈছোঁ। ময়দাৰ ডোটো ৰেডি হোৱাৰ পিছত ইয়াত এচামুচ ৰিফাইণ্ড অইল দি ইয়াক 4-5 ঘণ্টাৰ বাবে ঢাকি ৰাখিব লাগিব। মই যিহেতু একেবাৰে ঘৰুৱা পদ্ধতিত কেৰাহীত পিজ্জা বনাম, সেইকাৰণে ইয়াত মই লৈছোঁ 2খন কাঁহী। তাৰ ওপৰত 2খন কাগজ পাতি লৈছোঁ। এতিয়া ইয়াত অলপমান ৰিফাইণ্ড অইল দি কাগজখনৰ চাৰিওফালে লগাই দিম। মুঠি থোৱা ময়দাৰ ডোখিনিৰ পৰা অলপমান তেল ওলাইছে। ই প্ৰায় 5 ঘণ্টা সম্পূৰ্ণ হৈ গ'ল। তেলখিনি মিক্স কৰি ইয়াক আকৌ ভালদৰে কিছু সময়ৰ বাবে মুঠি ল'ব লাগিব। এতিয়া ইয়াক মই দুভাগত ভাগ কৰি লৈছোঁ, কাৰণ মই 2খন পিজ্জা বনাম। পিজ্জাটো সজাবলৈ ইয়াত মই 100 গ্ৰাম পনীৰ লৈছোঁ, এটা কেপচিকাম লৈছোঁ, এটা পিঁয়াজ লৈছোঁ আৰু 2টা গাজৰ লৈছোঁ একেবাৰে মিহিকৈ কাটি। এতিয়া এখন কাঁহীত মই ময়দাৰ এটা ডো লৈছোঁ আৰু ইয়াক হাতেৰে বহলাই দিছোঁ। এতিয়া ইয়াক এখন চামুচেৰে এনেদৰে ফুটাই দিছোঁ। এতিয়া ইয়াত মই দিছোঁ আমুলৰ চীজ। ইয়াৰ ওপৰত মই এতিয়া গাজৰেৰে সজাই দিম। আপোনালোকে ঘৰত থকা নিজৰ পচন্দৰ মতে যিকোনো বস্তুৰে সজাব পাৰিব। ইয়াৰ ওপৰত মই দিম কেপচিকাম। এতিয়া দুয়োখন পিজ্জাৰ ওপৰতে পিঁয়াজেৰে সজাই দিম। মই যিহেতু পনীৰ পিজ্জা বনাম, সেইকাৰণে দুয়োখন পিজ্জা পনীৰেৰে সজাই দিছোঁ। ইয়াৰ ওপৰত এতিয়া মই এচামুচ বাটাৰ দিম। চাৰিওপিনে অলপ অলপকৈ দি ল'ম। এতিয়া ইয়াত মই দিম মেগী মছলা আৰু ইয়াৰে এটাত দিম কাশ্মীৰী মিৰ্চ পাউডাৰ, কিয়নো মই এটা জ্বলা দিয়া আৰু এটা জ্বলা নিদিয়াকৈ ৰাখিম। ইয়াৰ ওপৰত মই আকৌ এটুকুৰকৈ চীজ ৰুকি দিম। ইতিমধ্যে মোৰ পিজ্জা দুটা সজোৱা হৈ গ'ল। এতিয়া ইয়াত মই 2টা কেৰাহী গৰম হ'বলৈ দিছোঁ। তাৰ ওপৰত 2ডাল ষ্টেণ্ড পাতি দিছোঁ। তাৰ ওপৰত মই পিজ্জা বনোৱা কাঁহী 2খন ভালদৰে দি দিম। আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিম। এতিয়া ইয়াত মই 2খন ঢাকনিৰে একেবাৰে ভাপ যাব নোৱাৰাকৈ ঢাকি দিম। আৰু এনেদৰে ইয়াক 30 মিনিট সময়ৰ কাৰণে সিজিবলৈ দিম। সম্পূৰ্ণ 30 মিনিট হৈ যোৱাৰ পিছত মোৰ 2টা পিজ্জা বনি ৰেডি হৈ গ'ল। এতিয়া ইয়াত অৰিগেনো ফ্লেক্স আৰু চিলি ফ্লেক্স দি পৰিৱেশন কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।